Hello everyone, মই পঞ্চীপ্ৰিয়ামে আপোনালোক সকলোকে সেৱা জনাইছোঁ আৰু মোৰ চেনেল ছ'চিয়েল মিডিয়া এণ্টাৰটেইনমেণ্ট চিললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাম যোৰহাট কেন্দুগুৰি নামঘৰলৈ। আজি আমাৰ সাৰথী নাট্য দলে তাৰ সেৱকী ধীৰেন গগৈ দেৱৰ আমন্ত্ৰণ ক্ৰমে ভাওনা প্ৰদৰ্শন কৰিব। আজিৰ ভাওনা ভিগুবনিৰ পদচিহ্ন মধুকৈতৱ বধ। এয়া আমি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। ব'লক আপোনালোককো অকণ অকণ আমি দেখুৱাই দিওঁ। আমি আহি আছোঁ দেই এতিয়া। এয়া আমাৰ ভাওনা দলটিৰ প্ৰমুখ শিল্পীসকল দেই। এয়া আমি যোৰহাট পাই গ'লোহি। এয়া আমি আহি সেৱকী ঘৰ পাই গ'লোহি। এয়াই সেৱকীৰ পৰিয়াল বৰ্গই ধূপ দীপ নৈবদ্যৰে আদৰণি জনাইছে। চাহ মিঠাই পিঠাৰে গৃহস্থই আমাক আপ্যায়িত কৰিছে। সকলো খোৱাত ব্যস্ত, সকলোৰে মানে ডিঙি শুকাই আছে যে। সকলোকে কৈছোঁ চাহ খাওক দেই। ফ্ৰেণ্ডছ দি আছোঁ। জুনমন্দা কেইটা লৈছা? দেখিছেনে সকলো খোৱাতহে ব্যস্ত আৰু। তিল পিঠা, ভাপৰ পিঠা, অনুপম দা এয়া মেকআপৰ কাম আৰম্ভ হৈ গ'ল দেই। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ৰেডি। জয়দীপ দা মজা। এয়া গায়ন বায়ন আৰম্ভ হৈ গ'ল। আমাৰ গাঁৱৰ সৰু গায়ন বায়ন দেই। আজি ভাওনাৰ সূত্ৰধাৰী ব্ৰহ্মা বিষ্ণু আৰু শিৱৰ মাজত কোনজন মই বিশ্ব ব্ৰহ্মাণ্ডৰ স্বতন্ত্ৰতা ব্ৰহ্মা। পটকে কথা এটা ক'লোঁ দেই। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা এই ভিডিঅ'টো প্ৰথম চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। দুখৰ দিন তোমাৰ মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কেনেকুৱা পায় মোক কমেণ্টত জনাবচোন দেই। ৰাজকন্যাসহ লৈ যোৱা সকলো অতিথিক ভালদৰে আপ্যায়ন কৰিব। ৰাজ্যৰ প্ৰজা আৰু সৈন্যসকলক উত্তেজিত কৰি বিদ্ৰোহৰ স্বৰত লিপ্ত হওঁ। মহাৰাজ দুৰ্যোধন মই এই বিদন কৰাই হয় মহাৰাজ। আমি জীৱিত থকালৈকে আপোনাৰ সন্মান আপোনাৰ গৌৰৱ কেতিয়াও ম্লান হ'বলৈ ভাল পালে লাইক এটা কৰিব আৰু
এভৰিৱান, ইয়াৰ পাছৰ ভিডিঅ'ত সম্পূৰ্ণ ভাওনাখন আপোনালোকলৈ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰণি মাৰিলোঁ।